বলক আজি হলি গতিকে এইবোৰ খাই নাহিব বহক নো মেম প্লিজ কি পাৰিব why not জয় বিশ্বকৰ্মা Oh, I think gear boxer problem আছে নেকি একো প্ৰবলেম নাই আপুনি গাড়ী চলাব নেজানে maybe মেবি মাষ্ট বি মাৰি থাকিব নালাগে নামক okay চাবিটো লগাই থৈছো না চাবিটো আপোনাক মই হ্যান্ড ওভাৰ কৰিম দিয়ক চাবি খালি লেকচাৰ ন মানি গলো তোমালোক দুইজনীকে মই মানি গলো নিজৰ বুলি তোমালোকে মোক এজনী অচিনাকি ছোৱালী আগত চিনি নাপাম বুলি কৈ দিলা ন কমে যা কিয় কবা কমেই কিয় কবা আজি ইমান বছৰে তোমালোকৰ লগত কলিগ হৈ একেখন থানাত কাম কৰিলো নিজৰ বুলি আজি বিপদৰ সময়ত তোমালোকে মোক চিনি নাপাওঁ বুলি কৈ দিলা বিপদৰ সময়ত হা ইন ফ্ৰণ্ট অফ মাই আইজ তই বাটৰ কচু গাত কিয় ঘঁহি ললি এটা লীলা চোৱাচোন চৰ্টৰ খায়ো কেনেকে হাঁহি আছে হেপী হলিডে হলিডে নহয় অনলি হোলি অনলি হলি হেপী হলি চাও তোক ৰহত বাটৰ ছোৱালীকে ঘঁহ তুমি এয়া এনে এতিয়াহে হেপী হলি কি কৰিলে এইবিলাক হ'ব দিয়া এদিনহে এইটো কি ৰং লগালে এইটো ভালে দিয়া গুলপীয়া অকমান লগাই দিওঁ ছোৱালী মানুহ যে অকল পিংক কালাৰহে ভাল পায় চাওঁ হেপী হলি চাওকচোন চান্সতে কমল বাইদেউ গাড়ীটো চাই দে হেপলি হে চা বাইদেউ চা কি ফুট এটাকে দিওঁ চাওঁ দেই জয় হৈ গ'ল ধুনীয়া লাগিছে আপোনাক হেপী হলি গাগদা অৰি হলি হে কি হল আপোনাৰ হয় এ মনি ভন্তে হেপী হলি How's that? Holi hai! টিটু গুইলেকে দিলে চাগে আজি আহক আজি ঘৰলে ঐ চা বা খুজে বেলেগ হৈ আহিছেচোন চা হেপী হলি হেপী হলি Happy Holi! কি হলি Happy Holi oh! ভজ গোপাল প্ৰেমানন্দ
চিত্ত গোবিন্দ পাৱে ভজ গোপাল প্ৰেমানন্দ চিত্ত গোবিন্দ পাৱে জয় হৰি বল হৰি বল হৰি পায়া মাকৰ হ'ল। বুজিছোন পায়া মানে পায়খানা তেজ গৈছে নেকি চা সেই বস্তুটোৱে খালি তই মুখখন সলাই কৈছ জয় হৰি বল হৰি বল হৰি মাকৰ পায়া হ'ল হৰিক বোলো হেপী হলি ভেকচিন ললে 2 পালি আমি ললো পনীয়া পালি হৰিয়ে বোলে আমি ললো পনীয়া পালি হৰিয়ে হৰিয়ে বোলে বোলে হৰি ভজগোপাল নিচিনা নতুন প্ৰজন্মই আমাক দেখি কি শিকিব যে উৎসৱ মানে ৰাকেশ হাই আমি বেলি বহালে ৰ'ব লাগিছিল এই মূৰটোত আমাৰ এই মূৰটোত কিয় একো নোসোমায় কিয় বাৰে বাৰে আমি ভুল কৰো আমি জানো যে এই দেহৰ হানি সংসাৰৰ ক্ষতি থানাখনৰ সন্মান হানি তাৰপিছতো আমি এয়া কিহৰ পানী তেতেলীৰ পানী ফুলকে হ'ব কাইলৈ পৰহিলে মোৰ বিয়া হ'ব বহুত বেয়া হৈ গলো মই ছোৱালী চাম ছোৱালী ঘৰ মান ধৰাৰ পিছত ছোৱালীৰ দেউতাকে যদি কেনেবাকে গম পায় যে একোটাৰ মাৰিলেও মোক হিলাব নোৱাৰে তাৰপিছত ছোৱালী ঘৰ মানুহে বেলি বহালে ৰ'বনে নধৰিবা মই নিজে উঠিম নিজে খাইছো নিজে উঠিম নাম্বাৰ 1 আজি থানাত কোনো নাই মই অকলে সেনাপতি নধৰিবা হয়নে হয় ছাৰ নাম্বাৰ 2 আজি থানালৈ আমাৰ প্ৰাণ আহিছে নতুন এছআই জইন কৰিছে বাট নাম্বাৰ 3 ইটছ ভেৰি ভেৰি দুখ লগা কাৰণ এই যে এছআই জইন কৰিছে মোৰ ঘৈণীয়ে মোক সন্দেহ কৰিছে কিজানি এছআইক পাই মই মোৰ ঘৈণীক পাহৰি যাম বহুত দুখ লাগে এইবিলাক মানে ছাৰ আপোনাৰ বহু সন্দেহবাদী সন্ত্ৰাসবাদী মই তেনেকুৱা ৰেংকৰ মানুহ নেকি মই এছআই এজনীৰ কাৰণে মৰিম নেকি মই সেনাপতি হয় DSP লেভেলৰ এক মিনিট মোৰ ঘৈণী সন্দেহবাদী হওক বা সন্ত্ৰাসবাদী হওক তোৰ কি খৰে খাইছে নহয় মানে তই সুধিবি হু এম আই নহয় মানে ছাৰ মই কৈছো হোমগাৰ্ডৰ নিচিনাকে থাকিবি এই 4G ভাঙিবলৈ মোৰ বেছি সময় নালাগে নহয় মানে আপুনি ক'লে যে মই ছাৰ কৈছো কথা নকবি ডোন্ট টাচ কাৰণ তোৰ 4G চেহেৰা যে যেনেকে উঠাই দিম তোক চাকৰি দি তেনেকে নমাই দিম নহয় মানে ছাৰ মই কথা নকবি মই কৈছো নহয় মই বেয়া পাইছো না তোৰ দাদাই বেয়া পাইছে তেনেকুৱা কথা নকবি বহুত দুখ লাগে ঘৈণীয়ে মোক সন্দেহ কৰে বুজিছ কাক চাকৰি লাগে ছাৰ এই ল'ৰাটোক আপুনি প্ৰমোশ্যন দি দিয়ক ছাৰ চাকৰি কৰিবি চা কিহত চাকৰি কৰে এই ঘূৰচোন নামান ঘূৰ চা আৰু ঘূৰ তোৰ চৰাটো কিমান কচোন কেইফুটমান চৰা আছে 5.2 ইঞ্চি ছাৰ বুকৰ পানা কিমান আছে তোৰ 32 দে আন নুফুলাবি ফাটি যাব বাছ তোৰ কামিহাই লাগি গ'লে ফিৰিঙতি মাৰি দিব দেই ফৌজি ছাৰ এটা কাম কৰিলে কেনেকুৱা হয় তেখেতক আপুনি চাই পেলাই বিভিন্ন ভাগত চাকৰি দি দিয়ক প্ৰথমে ছমাহ ফৌজিত দি দিয়ক তাৰপিছত এয়াৰফ'ৰ্চত দি দিয়ক তাৰপিছত ছমাহ নেভিত দি দিয়ক আৰু যদি বছৰটো দিন বাকী থাকে হোমগাৰ্ডত ভৰাই দিয়ক অ'কে পাৰিবি না বাবা কৰিম ছাৰ অকণমান তেহেলে DSP ছাৰক চেলুট এটা মাৰ আকৌ ছাৰ দিনত দেখোন এখেত দিনত এখেত হাবিলদাৰ ৰাতি হ'লে DSP আৰু ৰাতিপুৱা সময়ত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ নেমু এটুকু খাই শুই দিয়ে অ'কে ছাৰ মোৰ প্ৰমোশ্যনটো কৰি দিয়ক এই খেতনা মই আপোনাক নেযাওঁ দিয়ক নাই মই বেয়া পাম ছাৰ আপুনি আহিলে মোক প্ৰমোশ্যন দিব লাগিব আপুনি মোক বাহিনী নাম্বাৰটো দিয়ক না নাই বাহিৰ নাম্বাৰ নহয় আপুনি মোক প্ৰমোশ্যন দিব লাগিব এতিয়া খাইনা মই আপোনাক নৰুৱে দিবা দিয়ক না লিখক মোবাইলটো বুদ্ধ নিচা লাগিছে বে কওকচোন কওক 0367 036 এইটো দেখোন চিনিব লাগিছে নম্বৰটো বাহিৰ নম্বৰ ছাৰ আপুনি চিনি নাপাব নেকি আপুনি ফোন কৰক বাপেকে হ'লেও ধৰিব লাগিব অ'কে
আপুনি কয়। কৈছে চিয়ৰটো Sure. নাই নামান ক'ৰবাত আছে নেকি নাই 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 একদম বটল ফুৱাই থৈ আহিছো ৰিংকুচি ৰ'ব হেল্ল' মই কোনে ক'লো এইটো উল্টা আছে গমিলে পাওঁ হেল্ল' খুৰা দেউতা মই গিৰীন্দ্ৰই কৈছোঁ খুৰা এই পাহি আছে নেকি পাহি পাহিলে পাহিক অলপ দিয়কচোন এই মজা তাই শুলে নহয় জগাই দিওঁ নেকি অলপ মাতি দিয়কচোন খুৰা মই গিৰীন্দ্ৰই কওঁ বুলি ক'লি এনে ফুটাই হয় নেকি এক মিনিট ৰ'বা মই জগাই দিছোঁ ৰ'বা দেই পাহি 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 উঠাচোন গিৰিন্দ্ৰ দাদাই কথা পাতে নুঠে বোলে উৎপনি খুৰা এই কিবা মাতটো শুনা পালেতো শুনাইছে তাই টপা মানুহ হ'লে ৰাতি ভয় কৰে এই খুৰা কিয় এনেকে কয় এই দেউতা মই গিৰীন্দ্ৰই কৈছোঁ চিনি বনাই বেহাৰ বাৰী থানাৰ পৰা কৈছোঁ মই আকৌ ঘৰৰ পৰা কৈছো লেণ্ড ফোনৰ পৰা যে দেউতা মই এটা তেল ঘূৰি আছো দেখা নাই আগতকে বহুত দীঘল হৈছে বুজিছি না চুলি গজিছিল নেকি মজি বাবা এইটোতো তোমাৰ চুলি সৰাৰ বয়সে গজিছে যদি ভাল হৈছে দিয়া গুজিবলৈ দিয়াচোন হ'ব দিয়ক চুলি গাইছিবহে পাৰে ভালকে গজক আপোনাক কিন্তু এটা ৰিকুৱেষ্ট কৰিছোঁ দিয়ক দেউতা ফাদাৰ ইন ল হয় মোৰ আপুনি মানে হ'ব দিয়কচোন বাইক কিন্তু বেলেগত নিদিব দিয়ক তুমি কেৰে বোলা ধুনীয়া ভাল পুলিচটো মেনেজ কৰি দিয়া তাক খোজ কৰি দিয়া পাহি তোমাৰ নাম জাৰি হৈ যাব আৰু মই বেয়া পাইছো দেই তুমি মদ খাই ফোন কৰিছা ন মোৰ জোৱাই মানে মজাহি একদম মদ খাই ফোন নকৰিবি পাহিক লাগে যদি মদ খাই পেলাই ফোন কৰিছে চালা বেয়া পাইছো দেই জোৱাই বা পুতুলি চালাইছে বে এই খুৰা সেই থলাগে যে চালা এই চালা এই তই যোৱাই নাই যামেই আৰু আপোনাৰ আজি নাইট ডিউটি নেকি তেতিয়াহ'লে জলদস্যু নাটকখন কৰিব পাৰি দেখোন পইচা নাই স্ক্ৰিপ্টটো মই দিওঁ পাৰি আহি আছো আজি বহুত দিনৰ মূৰত ভিতৰৰ গাটো তিয়াম এইটো আমাৰ তই এতিয়া ভৰালিয়ে যে কেইটা বাজিছে কেঁচুৱা মাইকী যে বৰ সোনকালে ভোক লাগে তই এতিয়া কেঁচুৱা মাইকী হৈ আছ ছোৱালী ডাঙৰ হ'ব হ'ল আকৌ ভাবিবই পৰা হলি হ'ল এতিয়া মই খালো হেৰি শুনচোন খা বাৰু এই মই অকণমান গেটৰ পৰা আহোঁ ক'লে যায় এবাৰ চকু ফুৰাই আহোঁ মোক সোনকালে আহিব মোৰ কিন্তু অকলে থাকিবলৈ ভয় লাগে মিলিয়ে ইনচে মিলিয়ে গোটেই অসমত চিনেমা থিয়েটাৰ বন্ধ হৈ আছে আপোনালোকৰ ঘৰতহে চলিছে নাটক ক'ত কৰিব আমাৰ বাৰান্দাত বান্দাত ইয়াত পাৰ্মিশ্যন দিছে এই ডিচি ছাৰ পাৰ্মিশ্যন লৈ থৈছো বল 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 ক'লে যাম বস্তু ৰেডি কৰিব লাগিব নহয় মোক অঁ আজি মানে মোৰ পাৰ্ট আছে কিয় তোৰ দেখোন আগৰ ৰোলটো আছে দেখোন অডিয়েঞ্চ ডাইৰেক্টৰ চকু বন্ধ অঁ মাজে মাজে মই নৃত্য নাটিকা কেইটামান চুবাবলৈ দিবচোন এই নৃত্য নাটিকা চুবাই থাকিবি বল না বলক হা 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 এয়া নাটকৰ অন্তিম শংকৰধ্বনি বাজি উঠিছে নাস্তা লওক মই কিন্তু তোৰ এই কথাষাৰ বিৰাট ভাল পালো দেই কোনটো তই যে কলি যে এই ভাগৰ ব্ৰেণ্ডতকে তই পাৰ্টনাৰটোক বেছি গুৰুত্ব দিয় আৰে সেইকাৰণেতো আপোনাৰ লগত পঢ়িছো নিজৰ বুলি হাত মিলা বহুত ভাল পাওঁ দেই ল'ৰা থেংক ইউ মই পাগল তোৰ কাৰণে বহুত ভাল পাওঁ কি আজি তোৰ পেট বেয়া নেকি মোৰহে বেয়া চা কি হৈছে কালি ৰাতি মছলা খালো বাঢ়ি লৈ ফুটি আছে বাৰু শুকান হিলৈ ফুটক ইয়াত খালি পনীয়া হিলৈ নেৰিবি আচ্ছা আপুনি মোক কিয় সুধিলে পেট বেয়া বুলি
তোৰ এই কথা চথাবিলাক হজম নহয় নেকি মছলা চছলা খাই দিলে কেতিয়াবা হয় নিজৰ বুলি কথা কিয় সুধিলে ভাল পাওঁ দেই এইটো মই মানে ক্লিয়াৰ হ'বহে লাগে আৰু সেই বস্তুটো কথাটো এনেকুৱা সেইদিনাখন যে মই বোৱাৰী এভাগ যে লৈ আহিছিলোঁ কোনদিনা যোৱা বছৰ যে কেইদিনমান আগত যে ধুনীয়াকে বোৱাৰী এজনী মোৰ মনত নাই দেখোন বাইকত যে মই লৈ আহিছিলোঁ আহা বস্তুটো খাওক না হে এতিয়া পানী অকণ ভাল আছেতো বস্তু চাকনা আছে দেই মই সেই কৰোণা হোৱাৰ পৰা আজি খাইছোঁ বহুত দিনৰ মূৰত মই এনেই বাদ দিয়া নিচিনা এইটো হেৰি নহয় এই লিভাৰ পৰ্ট অকণ ভাজি দিওঁ নেকি কিন্তু এইটোৰ লগত ঐ চা সিদিনা যে বোৱাৰীজনী আপুনি লৈ আহিছে এই ৰচোন দেই কথাটো শুন মই যে বোৱাৰী গৰাকী যে লৈ আহিছিলোঁ তোক যে টাৰ্ণিংটোত লগ পাইছিলোঁ মনত পৰিছেনে পাহৰিছো অকণ তই যে মোলৈ চালি এই লিভাৰ পৰ্টখন পটককৈ লৈ আহো নেকি বাৰু নাই নাই ই বনাই দিব ভাপত হ'ব তই মোক মাতিছিলি মই নেমাতিলোঁ গ'ল ঘৰত শুনিবি মই আইনাখন লৈ বোলো ক্ৰীম অকণমান ঘাওঁ ছানবাৰ্ণ হৈছে মোৰ মণিয়ে ঘপকে মোক কৈছে পানী দিলি নে ইয়াত পানী অকণমান লৈ লওক মণিয়ে ঘপকে মোক কৈছে পনীয়া নকৰিবি বোলে আপুনি আজিকালি দেখোন বগা হ'বলৈ মন কৰা হ'ল মই বোলো সেই টাৰ্ণিংটোৱে এই টাৰ্ণিংটো নহয়তো চাবি দেই হয়নে বাৰু কথাটো আচ্ছা ইয়াক লৈ পটককৈ মই লিভাৰ পৰ্টটো বনাই নো তাৰপিছত কথা পাতি থাকিম সেইটো আধা কোৱা কৰিলে নাটক বুজি নাপাম নাই নহয় মোৰ কথাটো শুনি যা তই তই মণিক কি কলি আহা মই মণিবক একোৱে কোৱা নাই এই মণিবই মোক সুধিছে কেইটা দেখিছ নি তাৰপিছত মই ক'লো বোলো দেখিছো মই বোলো বাইকত দেখিছো জেগাকণৰ নাম ক'ব লাগিছে আচ্ছা এটা হেৰি আমাৰ এই দমহা পাতিলে নহ'বগে নেকি বাৰু এই সঁচা এইটো ভাবিলে মোৰ মাথাটো গৰম হৈ যায় মই চাকৰি এৰি দিমগে চাগে বুজিছ এইকেইদিন যে মোৰ বিৰাট দিগদাৰ হৈছে কেইটা চৰ দিম ক'ব নোৱাৰ মোক টকা বা চৰ ৰাখ আহা নালাগে মোক লাগিলে ল'ম অৱশ্যে তই বলচোন কি কথা লাগি থাক আছো না তই লিভাৰ পৰ্টটো ধুনীয়াকে বনাই কাহিনীটো বাইকত যে দেখিছে মণিবক যে কৈছে যা না লিভাৰ পৰ্টটো বনাই তই বচোন তই বনা সি ঠিকে কৈছে তই ঠিকে কৈছ এই যে টাৰ্ণিংটোত তই মোক দেখিলি মোৰ সংসাৰখনত কিয় পাক এটা আনি দিলি এতিয়া মণিয়ে মোক সন্দেহ কৰে তই গম পাৱ এক মিনিট কিহৰ কাৰণে মণিয়ে মোক সন্দেহ কৰিবলৈ এক মিনিট মোৰ ফোন এটা আহিছে তাৰ নাই কিবা উপন্যাস এখন পঢ়ি আছিলো এতিয়া ভিডিঅ' গ'ল পিছত কৰিম পিছত কৰিম শেষ কৰি লওঁ বিষয়টো ঠিক আছে দিয়া বাই বাই একেটা আপুনি মুচকোচা কাটি দিলে নেকি উৰাই দিলো দেখুৱাব লাগিব কাহিনীটোত সংসাৰখন শেষ হৈ গৈছে নে মণিবৰ লগত মই মই তোক বহুত ভাল পাওঁ ল'ৰা কিন্তু মণিয়ে যে মোক সন্দেহ কৰিছে মই আঘাত পাইছো কিন্তু মই ধৰি দিম কিন্তু আজি তোক মই তোক ধৰি দিম এতিয়া মই তোক আজি আন্তৰিকতাই কোবাম কেকেটা আজি এইটো খাই থকা অৱস্থা আপুনি কি কৰিবলৈ ওলাইছে মই আজি আহিছিলো তোৰ কাজিয়া কৰিম আহা বহকচোন এইবিলাক মই তোক ভাল পাওঁ কিন্তু মই কৈছো ভৱিষ্যতে শপত খাই থকা কাম নকৰো কাহিনী মাজৰে নে বহক না মোৰ নিচা বুলি নাভাবিবি মোৰ ঘৰলে যা চাহ খা ভাত খা মোক ক'ব লগা নাই কিন্তু মণিয়ে মোক কিয় সন্দেহ কৰিলে মই তোক বেয়া পাই গলো মই কৈ দিলো মোক এপেক মৰে কিন্তু মোক হিলাব মই কৈ দিলো এই লিভাৰ পৰ্ট বনা বহুত গমা কমিছা তোক ইমান মৰম কৰা পাছতো তই কথা লগে কিয় মোৰ সংসাৰখন ভাঙিলি কেকেটা আৰু আছে দেই বস্তু লাগিলে খাব পাৰিব নহয় সেইদিনাখন নিজে নিজে ওলাই গৈছে মই আচলতে মণিব কোৱা নাই মণিব পাক পাই ধৰিছে কাৰণে কথা নহয় মণিৰ পাক আছে মণিৰ এই পাকৰ গাঁঠি খুলি খুলি মই সংসাৰ চলাই আছো কিন্তু মই বিচাৰো তই মোৰ আৰু মণিৰ পাকত আৰু আহি যাবি লিভাৰ